কি খবৰ সকলৰে আজি মই আপোনালোকৰ মাজলৈ মানে বহুত দিনৰ মাজত হেল্ল' এভৰিৱান কি খবৰ সকলৰে আজি বহুত দিনৰ মূৰত আপোনালোকৰলৈ এটা মই ভিডিঅ' মই আগবঢ়াইছোঁ এইটো হ'ব গৈছে Q&A ভিডিঅ' যিহেতু মোক ইনষ্টাগ্ৰামত আৰু ইউটিউবত বেছি নহয় ইনষ্টাগ্ৰামত বহুত কুৱেশ্যন কৰি আছে তো মই যোৱাকাইলৈ মই ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছিলোঁ এনি কুৱেশ্যন বুলি তাতো বহুতে কুৱেশ্যন কৰিলে তো সেইবোৰৰ মই এতিয়া এনচাৰ দিবলৈ ওলাইছোঁ তো আজি ভিডিঅ'টো Q&A ভিডিঅ' হ'ব তো আৰু মোৰ গাইজ 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো আপোনালোকে এইটো ভিডিঅ' চাই যেন মোৰ 1K ছাবস্ক্ৰাইবটো কৰি দিলে তাৰে কামনা কৰিছোঁ আৰু তো বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি কথাটো হ'ল কি আমি মানে কিবা ৰীল বনাব লগা আছিল ভণ্টিৰ তো ৰীলো বনাই দিলোঁ আৰু এতিয়া যিহেতু পথাৰতে আছোঁ আৰু এতিয়া চিজন আৰু কি পথাৰত ইমান ধুনীয়া বতাহ মাৰি আছে তো পথাৰত থাকি ভালেই লাগে তো মই কাইলৈ ভাবিছোঁ আৰু আজি যিহেতু Q&A ভিডিঅ' বনাম তাৰ বাবে মই ইনষ্টাগ্ৰামত সকলোকে কুৱেশ্যন সুধিব পাৰিলোঁ কি কুৱেশ্যন আছে তোমালোকক সুধিবা তাৰপিছত এনি কুৱেশ্যন বুলি লিখিলোঁ তাতো বহুত কুৱেশ্যন আছে আৰু এনেতো বহুত কুৱেশ্যন আহিয়ে থাকে তো আজি সেই কুৱেশ্যনবোৰৰে ভিডিঅ' বনাবলৈ লৈছোঁ তো ভিডিঅ'টোত সকলোৱে মৰম দিব আৰু 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো ছাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আৰু মই কুৱেশ্যনখিনি এটা মানে বহীত এনেদৰে মানে লিখি লৈ আহিছোঁ তো মই এনচাৰবোৰ দিম তো চাই থাকিব প্ৰথমতে আছে কোনোবা কে কৈছে লাভ ইউ কোনোবা কে কৈছে লাভ ইউ এই এনচাৰটো মই পিছত দি আছোঁ লাষ্ট টাইমত দি আছোঁ এইবোৰ কুৱেশ্যনৰ এনচাৰ লাষ্ট টাইমত দিব লাগে মই লাষ্ট টাইমত দি আছোঁ তাৰে পিছত কোনোবা ইটছ মি দীক্ষিতা তোমাৰ ঘৰ ক'ত এইটো বাৰু বহুতে সুধি থাকে তথাপিতো আৰু মই সকলোকে কওঁৱে পাৰ্চনেলকৈও কওঁ আৰু মানে কি ষ্টৰিটো কোনোবাই সুধিলে মই ৰিপ্লাইটো দি দিওঁ তথাপিতো তাৰে মাজতে আজি কওঁ যে মোৰ ঘৰ নলবাৰীত হয় আৰু আছে কোনোবা আকাশ দাসে সুধিছে এদিনত কেইবাৰ ভাত খোৱা খাওঁগৈ মই 3বাৰ 2বাৰ মই এদিনত মানে ডেইলি বুলি ক'ব লাগিলে ভাত মই 3বাৰে খাওঁ মোৰ মানে কোনোবাই মানে ৰুটি খাই মই মানে এনেকৈ ৰুটি খোৱা মানে মোৰ ৰুল নাই কোনোবা দিনা খালোঁ তাৰপিছত মানে সেনেকৈ আৰু মানে মই ক'ব গ'লে একদিনত ভাত 3 সাঁজ খাওঁ বাকী সেয়াই কেতিয়াবা নহয় বাৰু 3 সাঁজ কিন্তু ক'ব গ'লে মই 3 সাঁজে খাওঁ তাৰপিছত আছে হাৰ্দিক ৰাজবংশী মানে এইটো মোৰ লগৰে ল'ৰা হয় এইটো মানে হাৰ্দিকক ভাল পায় হেনো সেইকাৰণে হাৰ্দিক ৰাজবংশী হৈছে ইনষ্টাগ্ৰামটো মই গম পাইছোঁ তেওঁ সুধিছে যে ইণ্ডিয়া কা নম্বৰ 1 খিলাড়ী কোন হে এতিয়া কি ক'ম মই খেলা চেলা নাচাওঁ আৰু মই কুৱেশ্যন কৰিব দিছিলোঁ মোৰ লাইফৰ ওপৰত মোৰ লাইফৰ ওপৰত কুৱেশ্যন কৰিব দিছোঁ তো তেওঁ এতিয়া সুধিছে ইণ্ডিয়া কা নম্বৰ 1 খিলাড়ী কোন হে তেওঁৰ মতে হাৰ্দিক আৰু মই কি ক'ম আৰু মই খেলাৰ বিষয়ে ইমান নাজানো আৰু নাচাওঁ আৰু তো মই গম নাপাওঁ এইটো তাৰপিছত কোনোবা কৈলুম না কি এইটো কৈলুম শিখে সুধিছে তোমাৰ বিয়া হ'ল নেকি সুন্দৰ লাগছে মোক সুধিছে তোমাৰ বিয়া হ'ল নেকি আচ্ছা মোৰ বিয়া হোৱা নাই এনেই ক'বা তুমি মোৰ হিন্দু লভ ফটো দেখিলা নেকি মই ইনষ্টাগ্ৰামতো হিন্দুৰ লৈ কিনে কোনোবাই চাবা হা মানে কোনোবাই হওক বা যিকোনো ছোৱালীয়ে হওক আজিকালি মানে ল'ব লগাটো বাধ্য হয় ইফালে চাই থাক মানে ল'ব লগা বাধ্য হয় ৰীল বা কিবা হোৱাৰ কাৰণে তো হিন্দুৰ লৈ কিনে ফটো বা ভিডিঅ' আপলোড কৰে কিন্তু মোৰ এনেকুৱা এটা ফটো বা ভিডিঅ' আপলোড কৰা নাই ইনষ্টাগ্ৰামত মই জনাত যিটোত মই হিন্দু লৈছোঁ তো এইটো বা কুৱেশ্যন কিয় কৰিলে তোমাৰ বিয়া হ'ল নেকি হোৱা নাই মোৰ বিয়া আৰু মোৰ মানে 18+ হোৱা নাই 18 হোৱা নাই আৰু 18+ নকৰিব তো যোনে বিয়া কৰাই শুনে আৰু থাকিব লাগিব আৰু ৰঙা ঘৰত সেইটোৱে তাৰপিছত আৰু তেওঁৱে সুধিছ কৈলুম শিখ নেকি তেওঁৱে সুধিছ তোমাৰ ঘৰ ক'ত হয় মই এইমাত্ৰ এনচাৰ দিলোঁ মোৰ ঘৰ নলবাৰীত হয় বাকী আৰু এইবোৰ মানে বহুতে সুধি থাকে এইটো আৰু নামটো মই লিখি লোৱা নাই তুমি কি পঢ়ি আছা এইটো ভাল কুৱেশ্যন সুধিছে মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত বৰ্তমান আৰু এইবাৰ মানে ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল আহি আছে সেয়াই আৰু সোধে তুমি কোন কলেজ মই মানে কামফিট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৈঠালকুছি আৰু তোমাৰ ঘৰত কোন আছে এইটো প্ৰায়ভাগে মানে এতিয়া সুধি আছে প্ৰায়ভাগে সুধি থাকে তোমাৰ ঘৰত কোন আছে মোৰ ঘৰত এইজনীতো আছেই আৰু মোৰ ঘৰত মা দেউতা আৰু বা আছে আৰু ভণ্টি আছে সেয়াই আৰু মই আছোঁ মইতো বাৰু আছোঁৱে দিয়কচোন তাৰপাছত আৰু আছে
হাউ আৰ ইউ মেৰি মি মই এটা ভবা নাই দেই আৰ ইউ মেৰি মি বোলে মই কি পঢ়ি আছোঁ ধীৰাজ দাসে সুধিছে মই কি পঢ়ি আছোঁ মই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত বৰ্তমান আৰু ধীৰাজ দাসে বহুতটা কুৱেশ্যন সুধিছে দেই তেওঁ সুধিছে আৰু তোমাৰ হবি কি এইটো কিন্তু ভাল কুৱেশ্যন সুধিছে তোমাৰ হবি কি মোৰ হবি মানে ভিডিঅ' বনোৱা আৰু মানে যিকোনো কিতাপৰ কুৱেশ্যন হওক বা নোট হওক মানে মই লিখি বহুত ভাল পাওঁ সেইকাৰণে ইয়াতে মানে লিখিও আনিছোঁ গোটেইখিনি যিহেতু লিখি ভাল পাওঁ আৰু মানে হেণ্ডৰাইটিং ইমানো ভাল নহয় তথাপি ইমান বেয়াও নহয় বাৰু তথাপি মই লিখি বহুত ভাল পাওঁ দেই সৰুৰ পৰাই লিখি বহুত ভাল পাওঁ আৰু এতিয়াও মানে মই যে ফাৰ্ষ্ট ইয়াৰ মানে এক্সাম দিম তাৰ লগত মই কিছুমান মানে এনেই লিখি আছোঁ আৰু তো সেয়াই আৰু তুমি কি খাই ভাল পাওঁ এইটো ভাল কুৱেশ্যন সুধিছে মই কি খাই ভাল পাওঁ মই বেছিকৈ ফাষ্ট ফুড খাই ভাল পাওঁ তথাপি তাৰোপৰি মানে চিকেনটো বহুত ভাল পাওঁ চিকেন বুলি নহয় মই মাংস বহুত ভাল পাওঁ মাছ ইমান মানে ভাল নাপাওঁ তথাপিতো খাওঁ মই মাংস বহুত ভাল পাওঁ আৰু ফাষ্ট ফুড ভাল পাওঁ আৰু সৰুৰ পৰাই এটা বস্তু ভাল পাওঁ কি এইটো টেঙা মানে মই ইয়াৰ মানে ওচৰত থাকিলে থাকিব নোৱাৰিম আৰু সেনেকুৱা টেঙা মই বহুত ভাল পাওঁ আৰু এটা সুধিছে তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই এইটো মই লাষ্টত দি আছোঁ দেই তোমাৰ বয়ফ্ৰেণ্ড আছে নাই এইটো মই লাষ্টত দি আছোঁ বাৰু তাৰপিছত আছে অসমৰ কোনটো ছিংগাৰক বেছি ভাল পোৱা তুমি এইটো ভাল কুৱেশ্যন দিছে দেই অসমৰ ছিংগাৰ বুলি ক'বলৈ তেনেকুৱা মানে বহুত আছে তথাপিতো জুবিন দাৰ মানে জুবিন দা যদিও এতিয়া মানে মৃত্যু হ'ল তথাপিও আমাৰতো মানে মনত আছে যি মানে জুবিন দা কেনেকুৱা আছিলে তো তেওঁৰ বিষয়ে ক'বলৈ গ'লে আৰু বহুত হয় এইটো ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব তো বেছি নকওঁ মোৰতো মানে অসমৰ ছিংগাৰ বুলি ক'বলৈ প্ৰথম জুবিন দা তাৰপিছত আৰু বহুত আছে বাৰু ছিংগাৰ তথাপিতো আৰু নাম নলওঁ বেছি মানে আৰু ভাল নহ'ব মোৰ মানে বেছি ভাল পোৱা ছিংগাৰ বুলি ক'বলৈ গ'লে জুবিন দাই আৰু আগলৈ জুবিন দা থাকিব আৰু আছিলোঁ আৰু বৰ্তমানে জুবিন দাই আৰু তোমাৰ কোনোবা ভাল পোৱা আছে নেকি এনেতো কোনোবা অনিলে সুধিছে সেইটো বাৰু মই লাষ্টত দি আছোঁ তোমাৰ নাম এণ্ড টাইটেল মোৰ নাম নমস্কাৰ মোৰ নাম বৰষা হালৈ আৰু টাইটেলটো মোৰ হালৈয়ে বাৰু আৰু এটা মানে সুধিছে হিমাংশু বৰ্মন তুমি কিয় ইমান ধুনীয়া মই বোলে কিয় ইমান ধুনীয়া মই বাৰু ধুনীয়া নে নাজানো দেই আৰু কি বা সুধিছে তুমি কিয় ইমান ধুনীয়া নাজানো আৰু এইটো মায়েহে জানিব মই কিয় ইমান ধুনীয়া মায়েহে জন্ম দিছিলে আৰু মানে তেওঁ মানে হিমাংশু বৰ্মনে এইটো সোধাতে মই সুধিছিলোঁ মোৰ মাক সুধিবা মই কিয় ইমান ধুনীয়া তেওঁ আৰু মানে ৰিপ্লাইটো দিছে যে তোমাৰ মাক ক'ত লগ পাম মোৰ মাক মোৰ ঘৰতে লগ পাবা ক'ত লগ পাবা আৰু ঘৰতে লগ পাবা তো আজি মানে শ্বৰ্ট কুৱেশ্যন এইখিনি আছিলে তো আৰু মানে দুটা আনচাৰ মানে থাকি গ'ল এইটো মই লাষ্টত দিম বুলি কৈছিলোঁ তো এতিয়া মই দি আছোঁ বাৰু আৰু ইয়াতে আৰু এটা আছে যিটো তোমাৰ ফেভাৰেট কালাৰ কি মোৰ ফেভাৰেট কালাৰ মানে ক'বলৈ গ'লে সেই ব্লেক আৰু হোৱাইটে মানে ক'লা ভাল পাওঁ তথাপি ক'লাটো ইমান ভাল নাপাওঁ তথাপি মই হায়েষ্ট মই ভাল পাওঁ বগাটো আৰু মানে সৰুতে ৰঙা আছিল ৰঙা কালাৰটো ভাল পাইছিলোঁ সৰু থাকোঁতে এতিয়া আৰু বগা কালাৰটো ভাল পাওঁ আৰু ক'লাটো অকণমান ভাল লাগে বাৰু সেয়াই আৰু মোৰ মানে এটা আছিল কুৱেশ্যন কোনোবা কেকে কৈছিল লাভ ইউ তো মই এইবোৰ মানে ইমান মানে সেই নাই আৰু মই এতিয়া মানে যিহেতু সৰু আছোঁ মোৰ 17+ হোৱা নাই ক'বলৈ গ'লে মানে বয়সটো ক'ব নালাগে তথাপিতো মই কৈ দিছোঁ যে মোৰ 17+ হোৱা নাই তো এইবোৰত মই এতিয়া সোমাব নোখোজোঁ সেয়াই আৰু বাকী আৰু এটা আছিল আৰু কোনোবা এজনে সুধিছিলে তেওঁৰ বাৰু নামটো মই মেনশ্যন নকৰোঁ আৰ ইউ মেৰি মি এইবোৰতো হোৱাই নাই তুমি জেলত যাব লাগিব ঐ মোক যদি বিয়া পাতা ন জেলত যাব লাগিব ডাইৰেক্টকৈ কৈছোঁ তাৰপিছত আৰু এটা সুধিছিলে তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই মই এতিয়া মানে এইটো এনচাৰ মানে দিব পৰা হোৱা নাই আৰু মই এইটো এনচাৰ আজি মানে এইটো ভিডিঅ'ত নিদিওঁ ডাইৰেক্টলি কৈছোঁ তো আপোনালোকে মানে মোৰতো এতিয়া 1000 ছাবস্ক্ৰাইবাৰ হ'ব গৈছে তো আপোনালোকে মানে মই জানো যে আপোনালোকে মোৰ এইটো ভিডিঅ'টো চাই পেলাই 1000 ছাবস্ক্ৰাইবাৰ কৰি দিবনে
দিব এইটো ছাবস্ক্ৰাইব মানে কি এইটো ভিডিঅ' চাই কিনে যোনে যোনে এইটো ভিডিঅ' চাই শুনে মানে মোক ছাবস্ক্ৰাইব কৰা নাই তো মোৰ এইটো ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইবটো কৰি দিব তো তেতিয়া মোৰ 1000টো ছাবস্ক্ৰাইব হ'ব আৰু নেক্সট মই মানে মোৰ যেতিয়া 2000 মানে 2000 ছাবস্ক্ৰাইব হ'ব তেতিয়া মই এইটো এনচাৰ দি দিম আৰু যদি আছে তেওঁকো মই ভিডিঅ'ত উলিয়াম তো আপোনালোকে চাবলৈ পাব তো জলদি 2K ছাবস্ক্ৰাইব কৰক আৰু এইটো ভিডিঅ' চাই আপোনালোকে 1K ছাবস্ক্ৰাইব কৰক তো আৰু মোৰ মানে যোৱা মই মাৰ্চৰ 22 তাৰিখে মই ইউটিউব চেনেলটো প্ৰথম মানে ইউটিউব চেনেলটোতো খোলাই আছিল তথাপিতো মই এইটোও কুৱেশ্যন কৰে দেই যে মই মানে ইউটিউব চেনেল কেতিয়া খুলিছিলোঁ কিমান তাৰিখে খুলিছিলোঁ কেতিয়াৰ পৰা খুলিছিলোঁ মানে মোৰ কোনটো ভিডিঅ' মানে অলপমান মানে ভাইৰেল হৈছে ভাইৰেল টাইপ নহয় তথাপিতো কোনটো ভিডিঅ'ত মই বেছিকৈ ভিউজ পাইছোঁ বহুতে সুধে দেই মই খুলিছিলোঁ 2025ত মই HSLC দিছিলোঁ মানে মেট্ৰিক দিছিলোঁ 2025ত তো 2025ৰ মাৰ্চৰ 3 তাৰিখে মোৰ এক্সাম শেষ হ'ল তাৰপিছত মই এনেই থাকিলোঁ ঘৰতে মোবাইল চোবাইল চাই থাকিলোঁ যিহেতু পৰীক্ষা বুলি বেছি মানে মোবাইল চোৱা নাই তো ডাইৰেক্টলি কথাখিনি কৈ আছোঁ দেই বেছি মানে মোবাইল চোবাইল চোৱা নাছিলোঁ এক্সামৰ টাইমত তো সেইকেইদিন মই মোবাইল চোবাইল চালোঁ তো মই ভাবি আছিলোঁ যে মই এটা ইউটিউব চেনেল মানে যিহেতু খোলাই আছে মই ভিডিঅ' দিম তেনেকৈ মই ভাবি আছিলোঁ তো বেলেগকো দেখোঁ আৰু বিশেষকৈ আমাৰ মায়ে কৈ থাকে দেই অমুকটো মানে কৰিছ সৌকটো কৰিছ ভিডিঅ' বনাব পাৰ বেলেগেও কৰি থাকে তেনেকুৱাকৈ আমাৰ মায়েও কৈ থাকে তথাপিতো মই মানে ভাবা নাই যে মই মানে ভিডিঅ' বনাম বা ইমানখিনি মই আগুৱাই যাম মানে মোৰ মনত দেই 1000 ছাবস্ক্ৰাইব মানে বহুত মানে মোৰ মনত 1000টা মানুহ মোৰ ফেমিলি মানে তেনেকুৱা লাগে আৰু মানে বহুত আৰু ভাল লাগে আৰু তেনেকুৱাকৈ আৰু মানে মোক ভিডিঅ' বনাম বুলি মানে ভবা নাছিলোঁ তো মানে এদিন মানে মন গ'ল যে এটা মানে ভিডিঅ' বনাওঁ মিনি ভ্লগ বনাওঁ প্ৰথমতে মই মিনি ভ্লগ এটা বনাইছোঁ দেই সেইটো চাগে এতিয়া 300 ভিউজ অহা নাই 300 মান আহিছে চাগে ন 300 মান আহিছে সেইটোত ভিউজ তথাপিতো মই মানে কিছুমানে এনেকুৱা মানে কৰে যে মোৰ ভিউজে অহা নাই ভিডিঅ' চিডিঅ' নিদিওঁ তেনেকুৱা নহয় কথাটো আচলতে মানে ভিডিঅ'টো মানে দিলে যে ভিউজ আহিব তেনেকুৱা কথা নহয় মানে দি থাকিব লাগিব তেতিয়াতো নহয় কেতিয়াবা মানে হ'ব তাৰপিছত মই সেইদিনা মই ভিডিঅ'টো দিছোঁ এনেই কিবা কিবি কৰিছোঁ সেইটো ভিডিঅ' চাই এতিয়া মোৰ মানে হাঁহিও উঠে তো আপোনালোকৰ হাঁহি উঠিব পাৰে তাৰপিছত কি হ'ল সেইটো ভিডিঅ' মই দিলোঁ তাৰপিছত মই আগতে মানে মিনি ভ্লগবোৰ ইনষ্টাগ্ৰামতে এনে সৰু সুৰাকৈ এডিট কৰোঁ এডিটটো কি কৰিব লাগে ইমান মানে এডিট মই নাজানো আৰু নকৰোঁ বেছি এডিট নকৰোঁ তথাপিও মানে সেইকাৰণে মই চাগে মোৰ ভিডিঅ'বোৰ কিছুমান ভাল নালাগে মোৰ এডিটত ইমান ভাল নহয় আৰু শিকিও লোৱা নাই ক'তো আৰু মানে এডিট ইমান মই নকৰোঁ তথাপি মানে সেইটো ভিডিঅ' অলপ চলপ মানে এডিট কৰি কিনে দি দিছিলোঁ তাৰপিছত মোৰ সেনেকৈ আৰু দিলোঁ তাৰপিছত মানে ওচৰৰ কিছুমানে গম পালে যে মই ভিডিঅ' দিছোঁ ইউটিউবত মানে কিবা কিবি এনেকৈ কৈ থাকে আৰু মই লিংকবোৰ হোৱাটছএপত দিয়া হ'লোঁ তাৰপিছত মোৰ ভিডিঅ'টো মানে অলপমান আগবাঢ়ি গ'ল তাৰপিছত মই নেক্সট যেতিয়া মানে সিদিনা দিলোঁ তাৰপিছত ভিডিঅ'টো মই 5টা বনোৱা ভিডিঅ'টো দিছিলোঁ মানে আৰু তেতিয়া মোৰ মানে কেমেৰা কোৱালিটিটো ইমান ভাল নাছিল এতিয়াও মোৰ কেমেৰা কোৱালিটি ভাল নহয় তেতিয়াও মোৰ মানে কেমেৰা কোৱালিটি ইমান ভাল নাছিল তেতিয়া মই মানে কেমেৰা কোৱালিটিটো মানে ভালটো নাছিলে মই এডিটিঙতো বেছি মানে ভাল নাছিলোঁ তেনেকুৱাকৈ মই 5টা বনোৱা ভিডিঅ'টো দিলোঁ যেনেকৈ নহওক বেছি ভিউ অহা নাই তাৰে পিছত নেক্সট মানে 3 দিন পিছত মানে আমাৰ গাঁৱৰ মানে ওচৰত মন্দিৰটোত মনসা পূজা হৈছিলে এতিয়াও মানে মনসা পূজা আহিব এতিয়া ছিজনতে যিহেতু মই বনাইছিলোঁ ভিডিঅ' প্ৰথম যোৱা বছৰ 2025ত বনাইছিলোঁ 2025ৰ মাৰ্চৰ 22 তাৰিখে ভিডিঅ' মই আপলোড কৰিছোঁ আৰু মাৰ্চৰ এতিয়া 2026ৰ মাৰ্চৰ 22 তাৰিখ আহি পালেই মোটামুটি এবছৰ হ'ব তো তেনেকুৱাকৈ মই মানে নেক্সট 3 দিন পিছত আমাৰ গাঁৱৰ মানে মনসা পূজা আছিলে তো মই সেইটো মানে ভিডিঅ'টো বনালোঁ আৰু মানে মই তেতিয়া মানে সেইটো ভিডিঅ' মানে অকণমান স্পেচিয়েলকৈ বনাইছিলোঁ যিহেতু মানে মেখেলা চাদৰ পিন্ধি গৈছিলোঁ আৰু সেইটো ভিডিঅ' অকণমান গান চান লগাই পেলাই অলপমান এডিট কৰি দিছোঁ তাৰপিছত মানে সেইটো ভিডিঅ'ত আহিল এতিয়া মানে 1K ভিউ আহিছে সেইটো ভিডিঅ'ত মানে প্ৰথমতে অহা নাছিল 3-4 মাহমান পিছত সেইটো ভিডিঅ'ত মানে 1K ভিউ আহি গ'ল তাৰপিছত আৰু মোৰ মানে ভিডিঅ' অকণমান মানে বনাবলৈ চেষ্টা মানে তেতিয়াৰ পৰা আৰু ভিডিঅ' অকণমান বনাবলৈ ট্ৰাই কৰিলোঁ তাৰপিছত সেনেকৈ আৰু ভিডিঅ' মানে বনালোঁ আৰু এতিয়া ইনষ্টাগ্ৰামতো মোৰ 1K মানে 1000 ছাবস্ক্ৰাইব বোলে তাত 1000 ফলোৱাৰ্ছ হ'ল তেনেকৈ আৰু ভিডিঅ' কৰি গ'লোঁ আৰু মই মানে এটা গুৰুত্বপূৰ্ণ কথা যে মই
কিছুমানক কৈছিলোঁ আমাৰ খুৰীমাহঁতক মানে তেনেকৈ মই নিজকে মানে নিজে ভাবিছিলোঁ যে মই 1 বছৰ নহওঁতে মই 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰিম, নিজে চেষ্টা কৰিম সেনেকুৱাকৈ ভাবিছিলোঁ। তথাপিতো মানে মোৰ এতিয়ালৈ হোৱা নাই। তথাপিতো মই আশা কৰোঁ যে মোৰ মাৰ্চৰ 22 তাৰিখে এবছৰ হ'ব, তাৰ আগত যাতে আপোনালোকে মোক 1K ছাবস্ক্ৰাইব কৰি দিয়ে, তাৰে মই মানে কামনা কৰিছোঁ আৰু হয়নে। মাৰ্চৰ 22 তাৰিখৰ আগত আপোনালোকে মোক 1000 ছাবস্ক্ৰাইবটো মানে কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিয়ে। মই মানে বহুত মানে মই আশা কৰিছোঁ। আৰু ইউটিউব মানে মই যিহেতু একদম মিডিল ক্লাছ ফেমিলিৰ মানে ছোৱালী হয়, তেনেকুৱাকৈ মানে মই মোবাইল ল'ব পৰা মানে ইমান এটা হেৰিও নাই। সেইকাৰণে মোবাইলৰ কোৱালিটিটো ইমান ভাল নহয় আৰু বেছি ইমান হেৰি নহয়, আৰু মোৰ মোবাইলটো ইমান ভাল নহয়। তো সেনেকুৱাকৈ আৰু ভিডিঅ' চিডিঅ' দি থাকোঁ। ভণ্টিয়েও ৰিল বনাই, মই বেছি ৰিল চিল বনাবলৈ ইমান আগ্ৰহী নহয়। ভণ্টি ৰিল বনাই সেয়া দিওঁ, তাৰপিছত মই মিনি ভ্লগ বনালে মানে মিনি ভ্লগ কেইটামান বনাই দিওঁ। আৰু বহুত দিন মানে মই লং ভ্লগ বনোৱা নাই, সেইবাবে মোৰ মানে ৱাটচ টাইমবোৰো লাহে লাহে মানে কমি গৈছে। আৰু যিহেতু এতিয়া মানে ইমান হেৰিও আৰু আপোনালোকে এইটো ভিডিঅ' চাই কিনে প্লিজ মানে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো ভিডিঅ'টো মানে বহুত দীঘলে হৈ গ'ল চাগে, 10 মিনিটৰ ওপৰ হৈয়ে গ'ল চাগে। তো ভিডিঅ'টো যদিহে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই আছে, তো বহুত বেছি ধন্যবাদ মোৰ ফালৰ পৰা। আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব হা। আৰু এইটো ভিডিঅ'ত লাইক কৰিব আৰু কমেণ্ট কৰিব। মানে কমেণ্টৰ অপশ্যনটো মোৰ কিবা এটা হৈছে, সেইটো বাৰু মই চাম। যদিহে পাৰে কমেণ্টটো কৰিব আৰু লাইক কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব দেই। আৰু ছাবস্ক্ৰাইবটো কৰি দিব, মই যাতে মাৰ্চৰ 22 তাৰিখৰ আগত 1000 ছাবস্ক্ৰাইব কমপ্লিট হয়, মানে 1K ছাবস্ক্ৰাইব কমপ্লিট হয়, সেইটো মানে মই ভাবি আছোঁ। তাৰ আগত সেইকাৰণে এইটো ভিডিঅ'টো বনাই দিলোঁ, Q&A ভিডিঅ'টো। আৰু মোৰ যেতিয়া মানে 2K কমপ্লিট হ'ব ছাবস্ক্ৰাইব, তেতিয়া মই মানে মোৰ বয়ফ্ৰেণ্ড আছে নে নাই, কি কথা, মই মানে নিজৰ পাৰ্চনেল কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো সেইখিনি জানিবলৈ মোক অতি মানে শীঘ্ৰে আপোনালোকে 2K ছাবস্ক্ৰাইবটো কৰি দিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। এতিয়া মানে কেইটা বাজিল, 2টামান বাজিল। আমি পথাৰতে আছোঁ, এও ৰিল বনাব আহিছিলে। তেনেকৈ আৰু ভিডিঅ'টো বনালোঁ। আৰু তো যোনে কুৱেশ্যন কৰিছে, তো সিহঁতক বহুত বেছি ধন্যবাদ, যি মোক এইখিনি কুৱেশ্যনৰ এনচাৰ দিবলৈ ভিডিঅ'টো বনাবলৈ আগ্ৰহী কৰি তুলিলে, তাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু এনেদৰে মোৰ লগত থাকিব, মোৰ ইউটিউব চেনেলটো চাই থাকিব। তো ইয়াৰে আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ বিচাৰোঁ। তো ছাবস্ক্ৰাইবটো কৰি দিব, মইতো ক'লোৱেই, আৰু লাইক কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, সেয়াই আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব, বেছি বেছিকৈ শ্বেয়াৰ কৰিব। সেইখিনিয়ে আৰু মই বহুত বেছি বকিলোঁ, মোৰো একদম গল চল শুকাই গ'ল আপোনালোকৰ লগত, মানে মোৰ নিজৰ লগতে আৰু নিজৰ কৰ্ম, যিহেতু এইটো কৰ্ম বুলি ভাবি লৈছোঁ। তেনেকুৱাকৈ আৰু একদম মানে ভাগৰ লাগি গৈছে। এও ৰিল বনালে, তো বহি পেলাই ভিডিঅ'টো বনাইছোঁ। আৰু সেয়াই আৰু তো ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আজিৰ ভিডিঅ'টো বাই বাই।